ডেভিড আছাম 21 ইউটিউব চেনেলত পুনৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু আহিমতে আমি বগাই আছোঁ আকৌ এটা নতুন পাহাৰলৈ, এটা নতুন ভিডিঅ'লৈ আহি আছোঁ আৰু দেখাই আছোঁ আপোনালোকক ক'ত গৈ আছোঁ। এইটো চাওক পাহাৰ গৈ আছোঁ আৰু মোৰ লগত আছে এয়া আমাৰ ৰাণা প্ৰতাপ ভাই। গৈ আছোঁ ওপৰলৈ, ক'ত গৈ আছোঁ আপোনালোকে লাহে লাহে গম পাই থাকিব, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এটা ধামাকা বস্তু এটা বিচাৰি গৈ আছোঁ, ৰজাদিনীয়া কিবা এটা। আমাৰ মানে কি হয়, মানুহৰ মনবিলাক কেতিয়াও সন্তুষ্ট নহয় আৰু যিবিলাকে মানে পাহাৰত থাকে তেওঁলোকে সদায় ভৈয়ামটো ভাল পায়, আৰু যিসকলে ভৈয়ামত থাকে, প্লেইন জেগাত থাকে, তেওঁলোকে পাহাৰবিলাকক খুব মানে এটা আকৰ্ষণ কৰে পাহাৰবিলাকে। আৰু সেইটো কাৰণে মোক খুব ভাল লাগে পাহাৰ এৰিয়াবিলাক, পাহাৰ ফুৰিবলৈ, পাহাৰত বগাবলৈ আৰু ট্ৰেকিং চেকিং কৰিবৰ কাৰণে মানে এটা ভাল চখ এটা আছে আৰু সেইকাৰণে আজি আহিলোঁ এনেকৈ পাহাৰ এটা বগাবলৈ। যদি কাৰোবাৰ তেনেকৈ চখ আছে নিশ্চয় এইটো জেগাত আহিব পাৰিব। আৰু আমি বগাই আছোঁ, যদিও ভাগৰ লাগিছে তথাপিও ভাল লাগিছে কিবা এটা। এই ৰাস্তাবিলাক যে দেখিছে, এইটো এটা বুৰঞ্জী আছে এইবিলাকৰ। এটা সময়ত ৰজা ইয়াত ওপৰত উঠিছিলে। আজি আমাৰ এনাৰ্জি নাইকিয়া, ফেফাই গৈছে উঠোঁতে। তো এইবিলাকতে ৰজাবিলাকে এটা সময়ত বগাইছিলে, ওপৰলৈ উঠিছিলে। আজি আমি মেনিয়ৰীয়া বস্তু খাই খাই আমাৰ এনাৰ্জি নাইকিয়া হৈ গৈছে, কিন্তু এইবিলাকতে এটা সময়ত ৰজাই উঠিছিলে, পূজা অৰ্চনা কৰিছিলে। ক'ত কৰিছিলে দেখাই আছোঁ। प्रताप भाई कितना ऊपर जाना होगा? और 100 फुट जाओ नेकी, मैं जाओ नेकी। बोला तुम कैसा जे तुम साहस दिशा जे जाओ। और दलर एक समय यार शिवदलर जी शिव कलशটো यार देखी पाई। অঁ হয় নি? ৱাও, বৰ বঢ়িয়া কথা এটা ক'লে, ধুনীয়া ইনফৰ্মেশ্যন দিছে। মানে আৰু ওপৰত যাব লাগিব আৰু তাৰ পৰা শিৱদৌলৰ যিটো কলচী, মানে আমাৰ শিৱসাগৰ টাউনত থকা শিৱদৌলৰ কলচীটো দেখি পাইছিলে। আমিনো ৰজাৰ নিচিনা কেনেকৈ সদায় বগাব পাৰিম? ৰজাইতো এইবিলাকত সদায় বগাইছিলে বোলে, সদায় আহিছিলে ৰাতিপুৱা, ইয়াত পূজা কৰিছিলে আৰু আকৌ নামি গৈছিলে। যিহেতু আমাৰ আজিকালি এনাৰ্জি নাই, ইয়াত লিফ্ট লগাই দিলে কেনেকুৱা হয়, এটলিষ্ট আমাৰ কাৰণে সুবিধা হৈছিলে হয়। আৰু এইবিলাক দেখিছে, এই শিলবিলাক, প্ৰত্যেকটা শিলে এটা এটা বুৰঞ্জী কৈ থাকে, এটা বুৰঞ্জীৰ এটা এটা ভাগ হয় এইবিলাক শিল। আৰু এই শিলবিলাক আহিছে এই ওপৰৰ পৰা, কাৰণ ইয়াত এটা সময়ত ৰজাৰ দিনৰ কিছুমান পূজা কৰা স্থলী আছিলে। ইয়াতে ৰজাই পূজা কৰিছিলে আৰু এই পূজা কৰা স্থলটো কি নাম ওপৰত গৈ কৈ আছোঁ। এইবিলাক চাওক, এইবিলাক আৰু এইবিলাক শিলবিলাক আছে। ইয়াৰ কিছুমান স্তম্ভবিলাক ভাঙি গৈছে আৰু ভাঙি এনেকৈ পৰি আছে। ইয়াত এতিয়াও মেডাম মেফি পাতা হয়, এতিয়া মেডাম মেফি পাতে আৰু সেইকাৰণে ইয়াত এইটো ঘৰ বনাই থৈছে। চেৰাই দৈ, ইয়াৰ এটা অৰ্থ আছে আপোনালোকক কৈ আছোঁ। এতিয়াও ইয়াত এইবিলাক ইটাবিলাক পৰি আছে, এইবোৰ ইটা পৰি আছে। ইয়াত যিটো মন্দিৰ আছিলে, য'ত মানে বলি দিছিলে তেওঁলোকে, ইয়াত মানে পূজা অৰ্চনা কৰিছিলে আৰু বলি দিয়া স্থানটো বেলেগ আছে, আপোনালোকক কৈ আছোঁ। ইয়াত ডাঙৰ এটা হিষ্ট্ৰী আছে, এইবিলাক খুঁটাবিলাক এতিয়াও আছে ইয়াত। আৰু এইটোক কয় লাংকুৱাৰী দল না, লাংকুৱাৰী দল। আৰু এইবিলাক স্তম্ভবিলাক চাওক, এইবিলাক ৰজাৰ দিনৰ পিলাৰ আছিলে, পিলাৰ, এইবিলাক ঘৰ বনোৱাৰ কাৰণে হয়। আৰু এইটো গোটা শিলৰ হয় ন, তো এইবিলাক পিলাৰ চিমেণ্ট দিয়া নহয়, গোটা শিলটো দুটা চিষ্টাৰ, এটা আছিলে আপোনাৰ ইয়াত আছে, মই দেখাইছোঁ আপোনালোকক, মই জনামতে কৈছোঁ দেই। গোটা শিল এনেকৈ খান্দি পেলাই আপোনাৰ সেইটো এটা গোটা শিল আছিলে, গোটা শিল খান্দি পেলাই এটা গাঁতৰ লেখীয়া কৰিলে, তাৰপাছত সেইটো এটা গোটা শিল, তাৰপাছত ইয়াত বহাই দিয়া আছে। আচ্ছা, তেনেকুৱা চিষ্টেম। গতিকে আপুনি চাব পাৰে ইফালে এনেকুৱা আছে, ইফালে বৰ্তমান নাই, কিন্তু এনেকুৱা
যদি খান্দে কেনেবাকৈ দেখিব আপোনাৰ চাৰিওফালে এনেকুৱা পিলাৰবিলাক আছিলে কিন্তু এতিয়া এইবিলাক নষ্ট হৈ গৈছিলে আৰু এই স্থানতে এটা সময়ত ৰজাই পূজা অৰ্চনা কৰিছিলে ইয়াৰ পাছতে আমি যিহেতু চৰাইদেউ বুলি কওঁ এই চৰাইদেউ শব্দটো আহিছে চেৰাইদেউ এই বৰ্ডখনত আমি আহোঁতে দেখিছিলোঁ যে চেৰাইদেউ দেওহাল লিখা আছিলে একচুৱেলি শব্দটোৱে অৰ্থটো হৈছে চে মানে হৈছে চহৰ ৰাই মানে হৈছে জিলিকি থকা আৰু দৈ মানে হৈছে পাহাৰ তাৰমানে ইয়াৰ অৰ্থটোৱে হৈছে পাহাৰত জিলিকি থকা চহৰ আৰু এই জেগাডোখৰৰ পৰা গোটেই চৰাইদেউখন দেখা পায় ইয়াৰ পৰা চব গোটেই চৰাইদেউ দেখি পায় ন আৰু ক্ৰমান্বয়ে যেতিয়া আপোনাৰ ইয়াৰ পৰা ৰাজধানীখন ইফালে ট্ৰেন্সফাৰ কৰিলে তো এই দেওহালখন ইয়াৰ পৰা হস্তান্তৰ কৰি আপোনাৰ আমলখি দেওহাললৈকে লৈ যোৱা হৈছিল য'ত লাকোৱাত আছে ইয়াৰ পৰা তালৈ স্থানান্তৰণ কৰা হৈছিল ন কাৰণ পৰ্যায়ক্ৰমে তেওঁলোকে ইফালৰ পৰা আহি ইফালে গৈ আছিলে ন ইয়াৰ পৰা পাছলৈকে আমাৰ আমলখি দেওহাললৈকে ট্ৰেন্সফাৰ কৰি য'ত এতিয়াও আছে লাকোৱাত আচ্ছা ঠিক আছে এদিন আপোনালোকৰ আমলখি দেওহালো দেখাম যিটো ইয়াৰ পৰা ইয়াৰ এইটো দিশত আছে শিৱসাগৰ চহৰ আৰু এইটো দিশত শাল কাঠেৰে বনোৱা তেওঁলোকৰ ৰাজধানী আছিল আৰু এইটো দিশত এইটো অঞ্চলত আছে চৰাইদেউ মৈদাম আৰু আমি সেইমতে যিটো স্থানত থিয় হৈ আছোঁ এই স্থানতে স্বৰ্গদেউ চুকাফাই তেওঁৰ মৰমৰ পখৰা ঘোঁৰা বলি দি পূজা অৰ্চনা কৰিছিল যিহেতু এইডোখৰ বহুত ওখ স্থান আৰু বহুত বগাব লগা হয় খুব কম মানুহে আহে কিন্তু আজি যিহেতু বন্ধ দিন সেইকাৰণে বহুত মানুহৰ সমাগম ইয়াত দেখা পোৱা গৈছে লাংকৰি দল এটা ভিডিঅ' দেখালোঁ যদি চাই ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক নাপাহৰিব